এতিয়া কিমান ৰাতি তুমি সাৰে আছা, সাৰে আছো আমি, আৰু সাৰে আছে প্ৰীতি। বিহুৰ তলিত চিফুং বাহিৰ কৰুণ সুৰ, বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে, জনতাৰ চকুৰ পানীৰে পুৰ। নমস্কাৰ, খোজ এক যাত্ৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি খোজ এক যাত্ৰাত মোৰ লগত আছে মোৰ পুৰণি দুগৰাকী ষ্টুডেণ্ট বা মোৰ দুগৰাকী পুৰণি ছাত্ৰী আৰু সিহঁতৰ ঘৰলৈ বহুত দিনৰ মূৰত আহিছোঁ। মই বহুত দিনৰ মূৰত আহিছোঁ। আজি আহিলোঁ, ঘৰতে আছিলে। মই ভাবিছিলোঁ ঘৰতে খবৰ লওঁ। এতিয়া তুমি ক'ত পঢ়ি আছিলা? এতিয়া কোন চেম? এতিয়া মই BSc ছেকেণ্ড চেম। গমেই নাপাওঁ, মই তুমি যেতিয়া টিকলা হৈ আছিলা তেতিয়াই মই আহিছিলোঁ। যেতিয়া এই নিকেতনত কিহত পঢ়ি আছিলা? দ্বিতীয় তৃতীয় শ্ৰেণীত পঢ়ি আছিলে, তেতিয়া মই দক্ষিণ কলাবাৰী নিকেতনত আচাৰ্য কৰিছিলোঁ আৰু মই তেতিয়াই তোমালোকৰ ঘৰলৈ আহিছিলোঁ আৰু তেতিয়াৰ পৰাই তোমালোকৰ লগত চিনাকি ন। তাৰপিছত আজি 5 বছৰ হ'ল মই নিকেতনৰ পৰা ওলাই দিয়া, আৰু 5 বছৰ তুমি আজি ৰাভা দিৱস ন? আজি ৰাভা দিৱস উপলক্ষে মই আজি ৰাভা দিৱসৰ দিনাখনি আহিম তোমালোকৰ ঘৰলৈ। কেতিয়াবা আহিম বুলি কৈ থাকোঁ, কেইদিন কৈছিলোঁ, কিন্তু নাহিলোঁ, তোমাকো লগ নাপাওঁ। আৰু ময়ো বিভিন্ন কামত ব্যস্ত হৈ থাকিব লাগে। যেতিয়া আজৰি পাওঁ তেতিয়া মোৰ কিছুমান লকডাউনত মই ভাবিলোঁ মোৰ পুৰণা কিছুমান ষ্টুডেণ্ট আছিলে, যিখিনি ষ্টুডেণ্টৰ লগত সম্পৰ্কবোৰ হেৰাই যায় আৰু তেওঁলোকৰ ঘৰলৈ আজৰি সময়ত মই যাম। কেতিয়াবা আজৰি সময়ত মানে বজাৰলৈ আহিলোঁ, ক'ৰবালৈ আহিলোঁ আৰু আহোঁতে পটককৈ সোমাই গ'লোঁ। তাৰপিছত সোমাই গৈ কথা বতৰা পাতিলোঁ। পুৰণি স্মৃতিটো চিনবোৰ থাকে নাথাকে আৰু সিহঁতে চিনি পায় নাপায়, কিছুমানে আকৌ চিন্হাই যায় নহয়, যেনে আমাৰ বাইদেউ চিন্হাই যায় পিছত। আৰু যেতিয়া ইহঁত পিছত ডাঙৰ চাকৰি কৰিব হয়তো তেতিয়া এই পুৰণি স্মৃতিবোৰ হেৰাই যাব। আৰু সেই স্মৃতিবোৰ ধৰি ৰখাৰ কাৰণে দেখি আছে চাগে গায়ত্ৰী বৰা বুলি ফেচবুক একাউণ্ট আছে, আপোনালোকে চাব পাৰিব। আৰু গায়ত্ৰী বৰাৰ ফেচবুক একাউণ্টত ধুনীয়া কবিতা আপোনালোকে শুনিবলৈ পাব ন, মুখখন ধুনীয়া কবিতা আছে। কবিতাখিনি শুনিবলৈ সুন্দৰ কবিতা আছে। কবিতা মোৰ কাৰণে কবিতা বহুত কিবা কিবি হয়। মই কবিতাৰ মাজেদি ভগৱানৰ লগত কথা পতাৰ দৰে হয়। সেইকাৰণে কাৰোবাৰ যদি মন বেয়া লাগি থাকে, কাৰোবাৰ যদি কেতিয়াবা মানসিক অশান্তিত লাগি থাকে, তেতিয়া কবিতা শুনিব পাৰে। বিষ্ণু ৰাভা কবিতা এটাকে আমি শুনো ন? নমস্কাৰ। এই মোৰ শেষ গান, মোৰ জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ খৰমান। আজি 20 জুন ৰাভা দিৱস। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আৰু ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে লিখা বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি কবিতাটো আবৃত্তি কৰিব লৈছোঁ। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, কবি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি তুমি সাৰে আছা, সাৰে আছো আমি, আৰু সাৰে আছে প্ৰীতি। বিহুৰ তলিত চিফুং বাহিৰ কৰুণ সুৰ, বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে, জনতাৰ মাজনিশা কোনে ৰাছ আলিয়েদি আক্ষেপ কৰি যায়। বিষ্ণু ৰাভা আজি নাই, নিজান চেলত তুমি সাৰে আছা, সাৰে আছে ক্ৰূৰ ইটাৰ দেৱাল, বন্দী তোমাৰ কণ্ঠৰ সুৰ, নাচোনৰ লয়লা। তুমি সাৰে আছা, সাৰে আছে আৰু জাগ্ৰত জনতা, নিদ্ৰাবিহীন ৰাতি। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, বিহু পথাৰত ৰৈ আছো আমি, ৰৈ আছে এয়া মনোৰম সখী, ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি, হেজাৰ জনৰ অবিৰাম কুৰুলি, সকলোৰে মুখ প্ৰশ্নমুখৰ আজি বিহুৰ ৰাতি। কাৰাগাৰ দুৱাৰ কেতিয়া মুকলি হ'ব, বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব,
প্ৰাণহীন আজি গীত মাথোৰ, প্ৰাণহীন বিহুতলী। বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদনা, সঁচা আবেগৰ ৰোল। মাজনিশা কোনে মৰিশালী জুৰি চিঞৰি উঠে, কল্লোল বন্ধু জীৱনৰ কল্লোল। দাস কেপিটেলৰ 11 পৃষ্ঠা বাকী। মাজনিশা কোনে ত্ৰিনয়নে পঢ়ে, পোহৰ পোহৰ উদয়াচলত ৰবি। নৱজীৱনৰ প্ৰৱেশ দ্বাৰত ইতিহাস ৰল সাক্ষী। বিষ্ণুৰাভা আকৌ তুলিকা লোৱা, ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি, যি ছবিত ফুটে হেজাৰ শিল্পীৰ উত্থান, অখ্যাতজনৰ আশা আবেগৰ ভুল। ইটাৰ দেৱালত জিলিকি উঠিছে দাস কেপিটেলৰ সপোন। শেষ নিশা কোনে ৰাজপথেদি ৰিঙিয়াই কৈ যায়, অখ্যাতজনৰ বোল লাগি হ'ল হেঙুল হাইতাল ৰঙা। তুমি হাৰে আছা, আৰু হাৰে আছে তোমাৰ তুলিকা জীৱনৰ চিৰসখী। তুমি য'ত আছা সৰু কাৰাগাৰ, থিয় একোখনি ইটাৰ দেৱাল। আমি য'ত আছো বৰ পোতাশাল, শত নাক পাশে বন্ধা। তোমাৰে আমাৰে বিহু সন্মিলন হ'বলৈ বেলি নাই, হিয়া হালধিৰে দেহ মন ধুই আমি গোট খাম নৱজীৱনৰ পুৱা। বিষ্ণুৰাভা সৌৱা ঘূৰণীয়া বেলি, ৰঙা মুখ ফুটে সঁচা আবেগত মুক্তিৰ কপনি। শেষ নিশা সেয়া অখ্যাতজনৰ সমদল সমাগত, সমস্বৰে ফুটে পোহৰ পোহৰ জীৱনৰ জয়ধ্বনি। ধন্যবাদ।